নমস্কাৰ, মই বিদিশাই আপোনালোকক সকলোলৈকে মোৰ অন্য এটা নতুন ভিডিঅ'ৰ সৈতে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে চাই ভাল পাব আৰু যদি চাই ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' বন্ধু-বান্ধৱীসকল, আপোনালোকে এই ভিডিঅ'ত মোক দেখা নাপাব। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে মোৰ জীৱনৰ বিশেষ 3গৰাকী ব্যক্তিকহে দেখা পাব। এয়া হৈছে দীপৰ বিল, গুৱাহাটী মহানগৰীৰ দক্ষিণ-পশ্চিম দিশত অৱস্থিত। ইয়াৰ পৰিৱেশটো উপভোগ কৰকচোন, ইমান সুন্দৰ। আৰু এয়া হৈছে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সমাধিক্ষেত্ৰ, য'ত তেখেতৰ স্মৃতিসমূহ সুন্দৰকৈ সংৰক্ষণ কৰা হৈছে। আৰু এয়া হৈছে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত প্ৰথম ৰেলপথযুক্ত দলং, শৰাইঘাট দলং। আৰু এতিয়া নিশ্চয় আপোনালোকে ভাবিছে মই প্ৰায় এই ভিডিঅ'সমূহ কিয় আপোনালোকৰ আগত শ্বেয়াৰ কৰি আছোঁ, নহয় জানো? আচলতে মাৰ অকণমান গাটো বেয়া হৈ থকাৰ কাৰণে আমি গুৱাহাটীতে দেখাবলৈ বুলি কৈছিলোঁ। আৰু গুৱাহাটীত যিহেতু দুদিনমান বেছিকৈ থাকিবলগীয়া হৈছিলে, মাৰ অলপ ইয়াত ৰং ট্ৰিটমেণ্ট হোৱাৰ কাৰণে গুৱাহাটীত আকৌ নতুনকৈ মাক টেষ্ট কেইটামান কৰিবলৈ দিছিলে। দুদিনমান যিহেতু বেছিকৈ থাকিবলগীয়া হৈছিলে, মাৰ অলপ ঘৰলৈ বেছি চিন্তা হৈছিলে, কাৰণ মাৰ অসুখো বেছি হৈছে বুলিও মাৰ ভয় খাইছিলে। লগতে ঘৰত যিহেতু পাপা আৰু মই অকলে আছিলোঁ, খুব মন মাৰি থাকে বোলে তাত। সেইটো কাৰণে মাক অলপ মনটো ভাল লগাবৰ কাৰণে মাহী, মামা আৰু বায়ে শ্বিলঙলৈকে বুলি এদিন উলিয়াই নিছিলে। তাৰে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ আগত, কাৰণ মায়ে ফটো মাৰি আৰু এনেকৈ ভিডিঅ' কৰিলে মানে খুব বেছি ভাল পায়। আৰু মাক দেউতাকে যিহেতু সন্তানৰ সুখত সুখী হয়, সেইটো কাৰণে সন্তানেও যেতিয়া মাক দেউতাকক সুখী কৰিব পাৰে, তেতিয়া তাতকৈ আৰু কি লাগে, নহয় জানো? আৰু এয়া হৈছে মোৰ একমাত্ৰ বা, মোৰ মুন্নি বা আৰু মোক চেহেৰাটো চবেই একে বুলি কয়, কিন্তু আমি একে নেদেখোঁ। আপোনালোকে কমেণ্ট কৰি ক'বচোন, আমি সঁচাকৈয়ে দেখিবলৈ একেনে? আৰু এয়া হৈছে মোৰ মা, মোৰ বেষ্ট ফ্ৰেণ্ড, মোৰ সকলো। মায়ে মোক ইমান ধুনীয়া পৃথিৱীখনত দেখিবলৈ সুযোগটো দিলে, আৰু সদায় মা সুস্থ হৈ থকাটোৱে বিচাৰোঁ। আপোনালোকেও আশীৰ্বাদ কৰিব যাতে মা সদায় সুস্থ হৈ থাকে। দিনটো শ্বিলঙৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি মা, মাহী, বা, মামাহঁত ঘৰলৈ বুলি উভতিছে। সঁচাকৈ শ্বিলং ধুনীয়া, শ্বিলঙৰ সেউজীয়াখিনি সঁচাকৈয়ে ধুনীয়া। শ্বিলং সদায় এনেদৰে ধুনীয়া হৈ থাকক। আপোনালোকে কিন্তু কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। বা আৰু মই সঁচাকৈয়ে দেখিবলৈ একেইনে? আপোনালোকৰ কিন্তু কমেণ্টটোৰ কাৰণে আশাৰে ৰৈ থাকিম। এয়া হৈছে মোৰ মা আৰু সৰু মাহী।